শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। বৰ্তমান আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। মই এতিয়া ক'ত আছোঁ জানেনে? মই নদী কিনাৰত আছোঁ। চাওকচোন বাৰু নদী কিনাৰত কেনেকৈ আছোঁ মই। যিহেতু আমনি লাগিলে ঘৰ থাকি থাকি এনেই ওলাই আহিলোঁ, অকণমান ভাল লাগে মনটো এইফালে আহিলে, খুব ভাল লাগে জানেনে। যিহেতু আমাৰ গাঁৱৰ পৰিৱেশ, চাওকচোন বাৰু কেনেকুৱা লাগিছে আপোনালোকে জনাব। এইখন বাঁহৰ দলং, এইখন বাঁহৰ দলং। খুব ভয় লাগে মোৰ পাৰ হ'বলৈ, তথাপি পাৰ হ'ম চাগে এতিয়া। মই ইপাৰৰ পৰা আহোঁগৈ অকণমান, কাৰণ ইপাৰত বহুত শাক পাচলি আছে, খুব ভাল লাগে বাৰীবোৰ চাই জানেনে। চাওকচোন বাৰু। এই বাঁহৰ দলংখন পাৰ হৈ মই যাম এতিয়া। ক'লৈ যাম কি কৰোঁ আপোনালোকে চাই থাকক অনুগ্ৰহ কৰি। দলংখন যিহে হিলিছে নহয়, খুব ভয় লাগে জানেনে। তথাপিও পাৰ হৈ গৈছোঁ আৰু। লগত বা এজনী আহিছে মোৰ লগত। একদম দলং বেকা হৈ গৈছেগৈ। আঐ লাহে লাহে। অ' মাই গড, তুমিহে জানা আৰু প্ৰভু, ক'লৈ আহিছোঁ মই। যাওঁ জানো। এই বাজনীক লৈ আহিছোঁ। বা মানে মোৰ মানুহজনৰ বায়েক হয়। ধক ধক কৰনে লগা। মোৰ বহুত ভয় লাগে দেই, হ'লেও পাৰ হৈ যাওঁ আৰু। কৃষ্ণ প্ৰভু। হাতত ধৰি ধৰি মোক লৈ আহিছে জানেনে। ফাইনেলি পাৰ হৈ গ'লোঁ। এইফালে চাওক না, কিমান হাবি জংঘল দেখিছেনে। আমাৰ গাঁওখন চবফালে হাবি জংঘল, এইফালে নদী। ইমান ভাল লাগে, কিন্তু দলংখন পাৰ হৈ আহিবলৈ ভয় লাগে। যি জঁপিয়াইছে এই বাজনীয়ে কথা ক'ব নোৱাৰে জানেনে। সকলো ঠিকে আছে, কিন্তু মুখৰ মাতষাৰ নাই, মানে সৰুৰ পৰাই কথা ক'ব নোৱাৰে। মোৰ মানুহজনৰ বায়েক হয়। চাওকচোন বাৰু আপোনালোকে। এইফালে তৰা গাছ দেখিছেনে? সেইবোৰ চাওক, তৰা গাছ। আমাৰ ইয়াত তৰা গাছ এনেই পোৱা যায়, কিনিবই নালাগে। সেইফালে চাওকচোন বাৰু, নৈ কিনাৰে কিনাৰে তৰা গাছ আছে। তৰা গাছ খাই খুব ভাল লাগে নহয়নে বাৰু। এইফালে চাওকচোন কিমান ডাঙৰ ডাঙৰ বাৰী দেখিছেনে। আমাৰ এইফালে সকলো মানুহে খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। চাওকচোন এইফালে চাৰিওফালে সৰিয়হ ফুল আছে, লাই শাকৰো আছে। মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। চাওকচোন বাৰু, একদম আমাৰ ঘৰৰ কাষৰে হয়। এইবোৰ লাই শাক চাওকচোন বাৰু। নদী সিপাৰৰ পৰা চালে লাগে যে মানুহৰ ঘৰ নাই নেকি, তেনেকুৱা লাগে। চাওকচোন এইফালেও মানুহৰ ঘৰ আছে, দেখিছেনে। চবফালে ঘৰ আৰু ঘৰ। এইফালে চাওকচোন কিমান ডাঙৰ ডাঙৰ বাৰী, চাওকচোন বাৰু। এইফালে অমিতা লাগি আছে দেখিছেনে, অমিতা। সকলোৰে একোখন একোখন বিশাল বিশাল বাৰী নহয়নে বাৰু। এইবোৰ কুঁহিয়াৰ চাওকচোন, তামোল কুঁহিয়াৰ মানে সকলোবোৰ পোৱা যায় আমাৰ ইয়াত জানেনে। এইবোৰ চাওকচোন বাৰীবোৰ।
চাচোন কিমান ডাঙৰ ডাঙৰ বাৰী। লাই শাকৰ খেতি, মূলা খেতি, সৰিয়হ খেতি, মানে সকলোবোৰ, কচু লগাই থৈছে এইফালে চাওকচোন, কচু ৰুই থৈছে, মানে সকলোবোৰ পোৱা যায় ইয়াত। আমাৰ নহয় এখন বাৰী, বেলেগৰ হয়, আমাৰ ঘৰৰ ওচৰৰে খুৰা এজনৰ হয়। তো মই ভাবিলোঁ অকণমান ভিডিঅ' কৰোঁ, আপোনালোককো দেখুৱাওঁ। মই বাৰীখন চাবলৈ বুলি আহিলোঁ, খুব ভাল লাগে জানেনে, ইমান ধুনীয়া বাৰীবোৰ চাওকচোন, চাৰিওফালে খেতি আৰু খেতি। এইফালেও আছে চাওকচোন।